দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে, জীৱনে নহয়। বাস্তৱতায়ো আমাক বহু শিক্ষা দিয়ে, যিবোৰ শিক্ষা পোৱাৰ কোনো হেঁপাহ নাছিল। সময় আৰু সুযোগ কেতিয়াও আগজাননী দি নাহে। সময়ৰ মূল্য আৰু সুযোগৰ সৎ-ব্যৱহাৰ কৰিব লাগে। অতীতৰ ভুলৰ বাবে এতিয়া নাকান্দিবা, কাৰণ সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য দেখা নোপোৱা কৰি তুলিব। সম্পৰ্ক এটা শেষ হ'বলৈ 1 মিনিট প্ৰয়োজন, আৰু সম্পৰ্কটো পাহৰি যাবলৈ গোটেই জীৱনৰ প্ৰয়োজন হয়। যেতিয়া প্ৰতি টোপাল চকুলোৱে উকা কাগজ তিয়াই পেলাব, তেতিয়া সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব। মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত। মৰমবোৰে আমাক সহায় নকৰিব পাৰে, কিন্তু আঘাতবোৰে মানুহ চিনি পোৱাত সঁচাই সহায় কৰে। আপুনি যিমানেই সুখী হোৱাৰ অভিনয় কৰি আনক দেখাব চেষ্টা নকৰে কিয়, ৰাতি নিৰ্জনতাত নীৰৱে কান্দে সেইজনেই যিজনে ভাল পোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে কষ্ট কি। আমাৰ দুচকু জুৰিয়ে সাধাৰণতে সেইবোৰ বস্তুহে পচন্দ কৰে যাক সহজতে পাবলৈ বহুত কঠিন। হয়তো আনৰ হয়, নহ'লে বহুত বেছি মূল্যৱান হয়, হৃদয়ত সদায় বিৰাজমান হৈ থাকে, কিন্তু কপালত নাথাকে। যি হয় ভালৰ কাৰণে হয়, সেই আশ্বাস লৈয়েইতো জীয়াই আছোঁ। অন্যথা ব্যৰ্থতা আৰু হতাশাবোৰে কেতিয়াবাই হত্যা কৰি পেলালেহেঁতেন মোক। নোপোৱাৰ বেদনাবোৰ হৃদয়ত পুতি ৰাখি সুখী বুলি দেখুৱাই আছোঁ। ভবা নাছিলোঁ অকালতে আমাৰ সকলো আশাৰ ফুল মৰহি যাব বুলি। শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই, কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত। কিছুমানে সুখ বিচাৰি কান্দে, কিছুমানে দুখৰ বুকুত কান্দে। আচৰিত এই জীৱনৰ পৰিক্ৰমা। কিছুমানে বিশ্বাসৰ কাৰণে কান্দে আৰু কিছুমানে বিশ্বাস কৰি কান্দে। প্ৰতিটো ষ্টেটাছত মই সদায় নিজকে বিচাৰিবলৈ চেষ্টা কৰোঁ, কিন্তু কিয় জানো প্ৰতিবাৰেই দেখোন মই বিফল হওঁ। বহুত কষ্ট হয় যেতিয়া দেখোঁ অচিনাকি কোনোবাই যেন আজি মোৰ ঠাইখন দখল কৰিছে।
সেই চাকিয়েই জ্বলালে মোৰ হাত, যাক বতাহৰ পৰা বচাই জ্বলাই ৰাখিলোঁ মই। সেই ভালপোৱাই হৃদয় ভাঙি থৈ গ'ল মোৰ, যাক সমস্ত উজাৰি হৃদয়ত ঠাই দিলোঁ মই। পৰিস্থিতিত বিচ্ছেদ হোৱা প্ৰতাৰণা নহয়, মনত ৰাখিবা তোমাক কন্দুৱাই তেওঁ সুখী নহয়। নিৰ্জনতাত তোমাতকৈ বেছি কান্দে তেওঁ, মৌন ওঠত বিষাদৰ হাঁহি কঢ়িয়াই ফুৰে তেওঁ। জীৱনৰ আটাইতকৈ মৰ্মান্তিক দৃশ্য এইটোৱেই, যেতিয়া চিনাকি মানুহবোৰৰ অচিনাকি ৰূপবোৰ দেখোঁ। বিশ্বাস কৰা বা নকৰা, কিন্তু এইটো সত্য যে তুমি যাৰ পৰা নিজকে দূৰত্বত ৰাখিব বিচৰা, সেই ব্যক্তিজনে এসময়ত তোমাৰ হৃদয়ত এক বিশেষ ঠাই অধিকাৰ কৰিছিল। প্ৰথম শুই উঠিয়েই আৰু শোৱাৰ সময়ত যিজনৰ কথা মনলৈ আহে, সেইজনেই হয়তো তোমাৰ জীৱনৰ সুখৰ কাৰণ, নতুবা তেওঁ তোমাৰ জীৱনৰ দুখৰ কাৰণ হয়। তোমাৰ কিবা হ'লে যিয়ে সকলো পাহৰি কেৱল তোমাৰ কথাকে ভাবি থাকে। যিয়ে নহওক তেওঁ তোমাক ভাল পাব যায়। খবৰ সকলোৱে সোধে, কিন্তু তেওঁ নুসুধে যাক ক'ব বিচাৰোঁ। কি পালা তুমি মোৰ পৰা আঁতৰি? মানুহে দেখোন আজিও তোমাক মোৰ ভাল পোৱা বুলিয়েই কয়। সময়ে শিকাব, সময়ে বুজাব, সময়ক পাৰি জানো দুহাতে ৰাখিব? মই নহ'লেও তগৰ ফুলিব আহিব জোনাকী ৰাতি। হ'ব দিন, হ'ব ৰাতি।